অসমৰ বাবে এক গৌৰৱৰ খবৰ কিয়নো ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব' ছনী টিভিত সম্প্ৰচাৰিত মাষ্টাৰ চেফ ফিটানত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল দুগৰাকীকৈ সন্তানে এগৰাকী হ'ল নয়নমণি শইকীয়া আৰু আনগৰাকী হ'ল শান্তা শৰ্মা নয়নমণি শইকীয়াৰ লগতে শান্তা শৰ্মা যি জাগিৰোডত তেখেতৰ বাসগৃহ জাগিৰোডৰ আমলিঘাটত তেখেতৰ বাসগৃহ আৰু তেখেতৰ বাসগৃহত আমি উপস্থিত আছোঁ কিয়নো তেখেতে মাষ্টাৰ চেফ ফিটানত তেখেতে ৰানাৰ্ছ আপ বুটলিবলৈ সক্ষম হৈছে আমি তেখেতৰ বাসগৃহ পৰিৱেশ দেখুৱাৰ লগতে তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই বিমলা তেখেতৰ বাসগৃহৰ যি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ সৈতে আমি পোনে কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ মনোভাৱ কেনেকুৱা বাইদেউ আপোনাৰ মনোভাৱ কেনেকুৱা নমস্কাৰ হয় খুবেই সুখী মই আজি এইটো পৰ্যায়লৈকে নিজকে উলিয়াই আনিবলৈ অসমীয়া খাদ্যক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ মই খুবেই সুখী হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা কি ভৱিষ্যত পৰিকল্পনা বুলিবলৈ যিহেতু খাদ্য এই লাইনটোত যিসকল থাকে সকলোৰে এটা সপোন থাকে যে ফিউচাৰত গৈ ক'ৰবাত এখন ৰেষ্টুৰেণ্ট বা হোটেল খোলাৰ তো মোৰো সেই সপোনটো আছে ময়ো ব্যতিক্ৰম নহয় কিন্তু হয়তো অকণমান টাইম লাগিব কিয়নো অৰ্থৰ কিছুমান অসুবিধা থাকে মানুহৰ তো তাৰ আগতে মই মোৰ নিজৰ যোনটো ইউটিউব চেনেল আছে তাতে মই বিচাৰিছোঁ যে মই অসমবাসীৰ লগতে বিশ্ব দৰবাৰত আৰু ভালকৈ অসমীয়া খাদ্যটোক যাতে মই ঘৰে ঘৰে লৈ যাব পাৰোঁ মোৰ ইউটিউব চেনেলত মই সৰু সুৰা ভিডিঅ'জবোৰ আপলোড কৰিম লগতে মোৰ দৈনন্দিন জীৱনৰ কিছুমান সৰু সৰু বস্তু যোনবোৰত মই কেনেকৈ মই মাষ্টাৰ চেফত গৈছিলোঁ কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ সেই গোটেইখিনি বস্তু মই নিজৰ চেনেলত দিবলৈ চেষ্টা কৰিম লগতে কিছুমান ৰেষ্টুৰেণ্ট হোটেলত যেনেকৈ এদিনীয়া ভাৱে বা দুদিনৰ বাবে মাতে পপ আপ বুলি কয় আজিকালি সেই পপ আপ শ্ব'বোৰ কৰিবলৈ চেষ্টা কৰিম যদি মই সুযোগ পাওঁ কিছুমান হোটেলত যেনেকৈ আপুনি এদিনৰ কাৰণে গৈ পেলাই নিজৰ খাদ্য সম্ভাৰখিনি মানুহৰ আগত উলিয়াই আনিব পাৰে নিজৰ আপোনাৰে মেনু সেইদিনাখনৰ মেনুখন আপোনাৰ থাকিব সেই তেনেকুৱা কিছুমান কাম কৰিব বিচাৰোঁ লগতে কেতিয়া কৰিব পাৰোঁ কেতিয়া কেনেকৈ হ'ব মই নাজানো কিন্তু এটা হেঁপাহ আছে যে অসমৰ বাহিৰত ইণ্ডিয়াৰ ভাল ভাল ৰেষ্টুৰেণ্টত যাতে অসমীয়া থালি সুকীয়াকৈ এখন অসমীয়া থালি থাকক সেই লাইনটোত মই কাম কৰিব বিচাৰোঁ কি খাদ্য উপস্থাপন কৰিছিলে তাতে পোনপ্ৰথমে যেতিয়া মই অডিশ্যনত গৈছিলোঁ তেতিয়া মই ফিউজন লৈ গৈছিলোঁ অসমীয়া গোৰ্খা আৰু জাপানীজ খানা মানে সুশি বুলি কয় সেই সুশিটোক মই অসমীয়া আৰু নেপালী টাচ দিছিলোঁ খুবেই সেই খাদ্য সম্ভাৰটোৱে মানে খুবেই খ্যাতি লাভ কৰিছিলে আছামিজ সুশি গাৰ্ল মোক নাম দিয়া হৈছিলে তাৰপিছত থিম ৱাইজ বেলেগ বেলেগ থিম থাকে সদায় সেই থিম ৱাইজ ৱেষ্টাৰ্ণ কিছুমান বস্তু বনাইছোঁ কিছুমান নেদেখা ইনগ্ৰিডিয়েণ্টছৰ লগত খাদ্য প্ৰস্তুত কৰিলোঁ কিছুমান মোৰ নিজৰ অসমীয়া খাদ্য মই দেখুৱালোঁ যেনেকৈ ফাইনেলছত মই পঁইতা ভাত দেখুৱালোঁ চুঙা মাংস দেখুৱালোঁ কেটলি পিঠা দেখুৱালোঁ তেনেকৈ খুবেই খ্যাতি লাভ কৰা আন এবিধ মোৰ ব্যঞ্জন আছিলে মান ধনিয়া মাছৰ টেঙা আজিৰ যুগত মান ধনিয়া মাছৰ টেঙা বুলি ক'লে অসমৰ বাহিৰত বহুত লোকে চিনি পাব ধৰিছে লগতে এটা গোৰ্খা খাজা প্লেটাৰ মানে ব্ৰেকফাষ্ট থালি এটা বনাইছিলোঁ য'ত কলা চাউলৰো প্ৰয়োগ কৰিছিলোঁ মই তেনেকৈ কিছুমান গুটি আলু ভাজি আছিলে তো মই ভাবোঁ যোনটো মোৰ উদ্দেশ্য আছিলে যে শান্তা শৰ্মাৰ মনৰ অনুভৱ তেওঁ এই সন্মান লাভ কৰাৰ পিছত এইদৰে তেওঁ নিজৰ প্ৰতিক্ৰিয়া নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে আমাৰ সাংবাদিক বিমল হাজৰিকাৰ সন্মুখত